বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম যে নাকত তিল থাকিলে আমি কেনেকুৱা ধৰণৰ ফলাফল পাওঁ। বন্ধুসকল এই তিল তত্ত্বৰ ওপৰত আমি ইতিমধ্যে বহু কেইটা ভিডিঅ' বনাই থৈ দিছো। যদি আপোনালোকে সেই ভিডিঅ' কেইটা এতিয়ালৈকে চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈ আপোনালোকে চাব পাৰিব আৰু আমাৰ চেনেলৰ প্লেলিষ্টত গৈও চাব পাৰিব। এতিয়া আহকচোন আমি আজিৰ বিষয়টো আৰম্ভ কৰোঁ। বন্ধুসকল নাকৰ সোঁফালে তিল থাকিলে সাধাৰণতে শুভ বুলি কোৱা হয়, সৌভাগ্যশীল বুলি কোৱা হয়, দীৰ্ঘজীৱী হয় বুলি কোৱা হয়, লগতে বলৱান আৰু অধ্যৱসায়ীৰ চিন বুলি কোৱা হয়। নেক্সট নাকৰ বাওঁফালে তিল থাকিলে বন্ধুসকল সাধাৰণতে দুখী হয় বুলি কোৱা হয়, ভাগ্যটো অলপ কম থাকে বুলি কোৱা হয়, টকা পইচা তেওঁলোকৰ অপব্যয়ত খৰচ হয় বুলি কোৱা হয়, কিন্তু তেওঁলোক অতি পৰিশ্ৰমী হয় বুলি কোৱা হয়, লগতে তেওঁলোকৰ ধৈৰ্য অধিক বুলি কোৱা হয় আৰু ধাৰ্মিক হয় বুলি কোৱা হয়। আৰু কিছুমান কিতাপত লিখা আছে যে তেনেকুৱা ব্যক্তিৰ বিবাহৰ পাছত ভাগ্য উদয় হয়। নেক্সট বন্ধুসকল যদি নাকৰ মাজত তিল থাকে তেন্তে ব্যক্তিজন শান্ত হয়, ধীৰ স্থিৰ হয়, আৰু যদিহে সোঁমাজতে তিল থাকে তেন্তে কিন্তু মহিলাৰ ক্ষেত্ৰত শৰীৰ অলপ দুৰ্বল হয় বুলি কৈছে। আৰু নাকৰ ঠিক ওপৰত তিল থাকিলে কিন্তু সৌভাগ্যশীল হয় বুলি কৈছে আৰু প্ৰতিশ্ৰুতি পালন কৰা বিধৰ হয় বুলি কৈছে। নেক্সট বন্ধুসকল নাকৰ আগভাগত তিল থাকিলে সিমান এটা ভাল নহয় বুলি কৈছে। নাৰীসকলৰ ক্ষেত্ৰত স্বামীৰ কথা অলপ মানিব নিবিচৰা ধৰণৰ হয় তথা মনটো অলপ চঞ্চল বিধৰ হয় বুলি কৈছে। কিন্তু নাকৰ যদি গুৰি ভাগত তিল থাকে তেন্তে শুভ বুলি কৈছে। তেনেকুৱা নাৰী সৌভাগ্যৱতী হয় আৰু দীৰ্ঘায়ু হয় বুলি কৈছে। বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে যে নাকৰ সোঁফালে যদি তিল থাকে তেন্তে সাধাৰণতে শুভ, আৰু যদিহে বাওঁফালে তিল থাকে তেন্তে সোঁফালৰ তুলনাত অলপ অশুভ। ইমান এটা অশুভ নহয়, কিন্তু সোঁফালৰ তুলনাত অলপ অশুভ। ঠিক তেনেদৰে যদিহে নাকৰ আগভাগত তিল থাকে তেন্তে অলপ অশুভ বুলি ধৰা হয়, আৰু যদিহে নাকৰ গুৰিৰ ফালে তিল থাকে তেন্তে শুভ বুলি ধৰা হয়। বন্ধুসকল নাকৰ বাওঁফালে তিল থাকিলে দুখী হয় বুলি কোৱা হয় যদিও নাকৰ বাওঁফালে যদি চকুৰ ওচৰত তিল থাকে তেন্তে সেই নাৰী স্বামীৰ হৈ কষ্ট কৰিব পৰা বিধৰ হয় বুলি কৈছে। তাৰ পাছত বন্ধুসকল আপোনালোকে মন দিব, যদিহে নাকৰ সোঁপাহিত আৰু বাওঁপাহিত তিল থাকে তেন্তেও কিন্তু কিছু অশুভ বুলি কৈছে, অৰ্থাৎ দুখীয়া হয় বুলি কৈছে বা মন অলপ চঞ্চল বিধৰ হয় বুলি কৈছে। সোঁপাহিত তিল থাকিলে দুখীয়া হয় বুলি কয় আৰু বাওঁপাহিত তিল থাকিলে মন চঞ্চল হয় বুলি কৈছে। বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে যে নাকৰ কোন অংশত তিল থাকিলে আমি কেনেকুৱা ধৰণৰ ফলাফল পাওঁ। যদিহে আপোনালোকৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিব।